নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ বিষয়ে জানো আহক। প্ৰথমখন অভয়াৰণ্য হৈছে পবিতৰা অভয়াৰণ্য। এই অভয়াৰণ্যখন মৰিগাঁও জিলাত অৱস্থিত। ইয়াৰ মাটিকালি 38.80 বৰ্গ কিলোমিটাৰ। ইয়াত পোৱা জীৱ-জন্তুসমূহ হৈছে গড়, নাহৰ ফুটুকী, সুগৰি পহু, বিভিন্ন প্ৰকাৰৰ মাছ। ২ নম্বৰখন হৈছে ভেৰজান বৰজান পদুমণি অভয়াৰণ্য। এই অভয়াৰণ্যখন তিনিচুকীয়া জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 7.22 বৰ্গ কিলোমিটাৰ। ইয়াত হলৌ বান্দৰ, নাহৰ ফুটুকী, টুপীয়া বান্দৰ আদি পোৱা যায়। ৩ নম্বৰখন অভয়াৰণ্য হৈছে পানীদিহিং অভয়াৰণ্য। এই অভয়াৰণ্যখন শিৱসাগৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি 33.93 বৰ্গ কিলোমিটাৰ। ইয়াত হাতী, পৰিভ্ৰমী চৰাই পোৱা যায়। ৪ নম্বৰখন হৈছে হোলোংপাৰা গিবন অভয়াৰণ্য। ই যোৰহাট জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 20.98 বৰ্গ কিলোমিটাৰ। ইয়াত হলৌ বান্দৰ, হাতী, বান্দৰ আদি পোৱা যায়। ৫ নম্বৰখন হৈছে নামবৰ অভয়াৰণ্য। ই গোলাঘাট জিলা, কাৰ্বি আংলং জিলাত অৱস্থিত। ইয়াৰ মাটিকালি 37 বৰ্গ কিলোমিটাৰ। শৰ পহু, হাতী, হলৌ বান্দৰ, বাঘ আদি পোৱা যায়। ৬ নম্বৰখন হৈছে গৰমপানী অভয়াৰণ্য। এই অভয়াৰণ্যখন গোলাঘাট জিলা, কাৰ্বি আংলং জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 6.35 বৰ্গ কিলোমিটাৰ। ইয়াত হাতী, অৰ্কিড, গৰমপানীৰ উঁহ আদি পোৱা যায়। ৭ নম্বৰখন হৈছে নামবৰ দৈগ্ৰুং অভয়াৰণ্য। ই কাৰ্বি আংলং জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 97.15 বৰ্গ কিলোমিটাৰ। ইয়াত শৰ পহু, হাতী, হলৌ বান্দৰ আদি পোৱা যায়। ৮ নম্বৰখন হৈছে পূব কাৰ্বি আংলং অভয়াৰণ্য। কাৰ্বি আংলং জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 222 বৰ্গ কিলোমিটাৰ। ইয়াত শৰ পহু, হাতী, হলৌ বান্দৰ, বাঘ আদি পোৱা যায়। ৯ নম্বৰখন হৈছে সোণাই ৰূপাই অভয়াৰণ্য। ই শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 230 বৰ্গ কিলোমিটাৰ। ইয়াত শৰ পহু, হাতী, দেওহাঁহ, বাঘ আদি। ১০ নম্বৰখন হৈছে বৰনদী অভয়াৰণ্য। ই বাক্সা জিলা আৰু ওদালগুৰি জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 26.22 বৰ্গ কিলোমিটাৰ। ইয়াত নলগাহৰি, বনৰৌ, হাতী, কেটেলা পহু আদি পোৱা যায়। ১১ নম্বৰখন হৈছে চক্ৰশিলা অভয়াৰণ্য। এই অভয়াৰণ্যখন ধুবুৰী জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 45.50 বৰ্গ কিলোমিটাৰ। ইয়াত সোণালী বান্দৰ, শৰ, হৰিণা আদি পোৱা যায়। ১২ নম্বৰখন অভয়াৰণ্য হৈছে আমচং অভয়াৰণ্য। এই অভয়াৰণ্যখন কামৰূপ মহানগৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 78.64 বৰ্গ কিলোমিটাৰ। ইয়াত হাতী, শৰ, হলৌ বান্দৰ, নাহৰ ফুটুকী আদি পোৱা যায়। ১৩ নম্বৰখন হৈছে লাওখোলা অভয়াৰণ্য। ই নগাঁও জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 70.13 বৰ্গ কিলোমিটাৰ। ইয়াত হাতী, বাঘ, বনৰীয়া মহ পোৱা যায়। ১৪ নম্বৰখন হৈছে বুঢ়া চাপৰি অভয়াৰণ্য। এই অভয়াৰণ্যখন শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 46.6 বৰ্গ কিলোমিটাৰ। ইয়াত হাতী, বনৰীয়া মহ আদি পোৱা যায়। ১৫ নম্বৰখন হৈছে মৰাট লংৰিং অভয়াৰণ্য। ই কাৰ্বি আংলং জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 451 বৰ্গ কিলোমিটাৰ। ইয়াত বাঘ, নাহৰ ফুটুকী, হাতী, হলৌ বান্দৰ, জহামল, সুগৰি পহু, শৰ পহু আদি পোৱা যায়। ১৬ নম্বৰখন হৈছে বৰাইল অভয়াৰণ্য। ই ডিমা হাছাং জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 326.25 বৰ্গ কিলোমিটাৰ। ইয়াত ভালুক, হলৌ বান্দৰ, অৰ্কিড আদি পোৱা যায়। ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।